আজি গৰুটো দেতে বেছি পলম নহ'ল দেই। আজি ঘৰত যাই একথালি বন্তা ভাত পুৰা মাৰি দিম। গাঁৱৰ মানুহ হ'লে পেট ভাত লাগিয়ে গৈছি, ভালে হৈছে দে। মাই ভাত দি, ভাত খাই বজাৰকো যাব লাগিব। আজি বহুত গৰমে বাটত দেখি নাইবাৰ আহ ৰ আজি দেওবাৰ দেখোনে আজি বাজাৰো হৈছিল বাজাৰকে যাওঁ ৰ একবাৰ ক'ত যা আজি দেওবাৰ না বাজাৰত পাওঁ ৰ মোক লৈ নলবি আধা কেজি মাংস হ'ব দে পইচাটো দিবি হ'ব দে যা আনছে নাকি আনছো দে দে তোক মই পইচা টকা দিম হ'ব দে চালা আজি দেওবাৰৰ বাজাৰ আমাৰ চকত লগত ফুটা কৰি এটা নাই কি কৰোঁ চাইতকৈ মানে পইচা হাত লৈ 100 টকা কায়ো নেদে কিয় দিব আগতে বাকী কৰোঁ বহুত ধান নামৰো এই ৰবিনত তাক যাওঁ ৰ'বাৰ পথাৰত বহি আছে এবাৰ তাত তাপা আহোঁ কি কৰি আছা আছুৰা নাই ৰুৱেনীগিলা লৈ আছে তাকে চাই আছো ৰুৱেনী লগাইছে নেকি কি কৰিবি আহিলি পিছে মই এটা কামত আছোঁ ৰ ফাৰ্ষ্ট বহু ৰ মই এটা কামত আহিলোঁ নহয় কি মোক টকা 100 দিবি নেকি থালি কিয় লাগে বুজবু মাংস ফুকনে মাংস আনিছি যা 2 পিচ চাকি গে যা হাও ই কোক গেল জাগাত গায়ব হৈ গেল দেখোন তই চক্ষা মাৰা তই আইছোঁ ৰ মাংস আনিছা বোলে 2 পিচ দিবি চাকপে মাংস খাবি খাবা আহিলে নেকি আহিলা কি ক'ব পাৰিবা খাবা দিন দিপ ৰাতি চালা মাংস আধা কেজি আনিছিলোঁ চালা বস্তু নাতে no. হেল্ল' ক'ত আছা এদিন বেয়াত লাল মিচ লৈ বিচোন এই জালা বুঢ়া দে লৈ কোনে ফোন কৰি লগো মই বাজে দিছোঁ ৰ লাল মিৰ্চ জানালো সুধা দে নিছোঁ দে তাই লগাই পাৰি দেচোন দে খা ভাত বাঢ়বি নেকি ইয়াত বহু ৰ যা বাঢ়বি যা শেষ ৰহ মই দেখোন মুখখন জ্বালা লাগি আছে জাৰা ঘূৰাই পাইছি কোনোবাই মাংসত মাই জ্বালা
no, 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 no. বেটা মাছটো না জ্বালা গুড়া আরো খাওয়া হলো আমার তাকে खत्म बाय बाय टाटा गुड बाय गया